নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে আৰু শেহতীয়াকৈ হ'লেও নতুন বছৰৰ বহুত শুভকামনা যাচিছোঁ। সকলো ভালে থাকক আৰু নতুন কাম হাতত লৈ সকলো আগবাঢ়ি যাওক। আৰু এয়া আমি আজি গৈ আছোঁ পিকনিক খাবলৈ। অলপ ফূৰ্তিটো কৰিব লাগিবই ন, পিকনিক যেতিয়া। গতিকে এতিয়া আমি গৈ আছোঁ মৰঙীয়াল চুকাফা উদ্যানলৈ। আৰু এয়া আমি পাই গ'লোহি নকছাৰী মৰঙীয়াল চুকাফা উদ্যান। আৰু সকলোৱে ভিডিঅ'টো স্কিপ নকৰি একদম শেষলৈকে চাই থাকিব। নতুন কিবা কিবি দেখাম আপোনালোকক, গতিকে শেষলৈকে চাই থাকিব ভিডিঅ'টো আৰু কেনে পালে শেষত জনাবলৈ নাপাহৰিব। চাই দিয়া আমাৰ কামিলি। লাগি থাকা ভাল বৰ এটা পাবা দিয়া সময়ত দিয়া। তাকেহে আৰু দিনটোৰ শেষত আমি ঘৰলৈ যাবলৈ ওলাইছোঁ। ইয়াত 4টা বজাৰ পৰা বন্ধ কৰি দিয়া হয়, সেইকাৰণে আমি এতিয়া ঘৰলৈ যাম। আৰু এতিয়া যোৱাৰ আগত আমাৰ বাইদেউসকলে কেনেকৈ নাচে এবাৰ চাওঁচোন।
আলহামদুলিল্লাহ